নিজান বাটে আগুৱাই সপোনৰ হেমাহি হালধীয়া পক্ষী হৈ উৰি যায় সি মোৰ ঘুমতি চিগাৰেট এৰি বিৰিৰ ভুমুকি নিজান বাটে আগুৱাই সপোনৰ হেমাহি হালধীয়া পক্ষী হৈ উৰি যায় সি মোৰ ঘুমতি আজি আমি এটা সিদ্ধান্তত উপনীত হ'ব লাগিব যে অসমৰ মহবিলাকে বাহিৰৰ গাখীৰৰ কোম্পানীবিলাক যাতে অসমলৈ আহিব নোৱাৰে তাৰ বাবে আমি উচিত পদক্ষেপ গ্ৰহণ কৰিব লাগিব অহা বাটে নাযায় যোৱা বাটে নাহে বিদেশী গাখীৰৰ কোম্পানীবোৰ গুচি যাবলৈ বাধ্য সহজবোৰ নুবুজে জটিলবোৰ হে বুজে অহা বাটে নাযায় যোৱা বাটে নাহে সহজবোৰ নুবুজে জটিলবোৰ হে বুজে হৃদয়ত বেত্ৰাঘাত নিসংগতাও আশীৰ্বাদ সময়ৰ মেৰপাক নষ্ট কিয় আজি ইতিহাস অ' ফাক বুদ্ধিজীৱী অ' ফাক বুদ্ধিজীৱী অ' ফাক বুদ্ধিজীৱী The people of India having solemnly resolved to constitute India into a sovereign, socialist, secular, democratic republic and to secure to all its citizens. Baba hai aru baba ja অন্ধৰ ভকতিত সত্যবোৰ হেৰাই দুখীয়াৰ মুখত হাঁহি NGOৰ বাণী LGBT তিকতত চবতে ভাৰী বুজিও নুবুজে গাই গান্ধীৰ ৰাজনীতি কৰ্মহীন আৰু এটকীয়া চাউলৰ কাহিনী আম্বানী আদানী Oh fuck বুদ্ধিজীৱী Oh fuck বুদ্ধিজীৱী Oh fuck বুদ্ধিজীৱী Oh fuck The people of India having solemnly resolved to constitute India into a sovereign, socialist, secular, democratic republic and to secure to all its citizens.